শহীদক দয়ানাথ শৰ্মাকে ধৰি যি ৮গৰাকী শহীদক অপমান কৰিছিল কংগ্ৰেছৰ বাগবৰ সমষ্টিৰ বিধায়ক চেয়াৰমান আলী আজি দিছপুৰ পুলিচ প্ৰশাসনে তেখেতক গ্ৰেপ্তাৰ কৰিছে। আমি প্ৰথমতে চৰকাৰ আৰু পুলিচ প্ৰশাসনক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এইগৰাকী যি বিধায়ক যিগৰাকীয়ে শহীদক অপমান কৰিছে, অসমীয়া জাতিক অপমান কৰিছে, বজ্ৰকণ্ঠৰে সকীয়াই দিছিল, এইগৰাকীক গ্ৰেপ্তাৰ কৰিবৰ কাৰণে আমি সদৌ অসম ছাত্ৰ সন্থাই বিভিন্ন ঠাইত আমি এজাহাৰ দাখিল কৰিছিলোঁ। বিভিন্ন ব্যক্তি, বিভিন্ন দল সংগঠনে এজাহাৰ দাখিল কৰিছিল আৰু আজি পুলিচ প্ৰশাসনে চৰকাৰৰ নিৰ্দেশত গ্ৰেপ্তাৰ কৰিছে। আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমি এটা চৰকাৰক আৰু পুলিচ প্ৰশাসনক আমি এটা অনুৰোধ জনাইছোঁ যাতে এই বিধায়কগৰাকীয়ে কোনো কাৰণত আইনী সুৰুঙাৰে হাৰি যাব নোৱাৰে, তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰক আৰু উপযুক্ত শাস্তি প্ৰদান কৰক, যাতে ভৱিষ্যতৰ দিনত চেয়াৰমান আলীকে ধৰি কোনো অন্যান্য চেয়াৰমান আলীৰ জাতীয় যাতে মানসিকতাৰ ব্যক্তি এনেকুৱা ধৰণৰ মন্তব্য কৰিব নোৱাৰে, অসমীয়া জাতিক তুচ্ছ তাচ্ছিল্য কৰিব নোৱাৰে, তাৰ কাৰণে যাতে ব্যৱস্থা গ্ৰহণ কৰে, তাৰ কাৰণে আমি আহ্বান জনাইছোঁ। আৰু অনাগত দিনত কংগ্ৰেছ দলে আচলতে এইগৰাকী বিধায়কক লৈ কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে, তেখেতক দলৰ পৰা বহিষ্কাৰ কৰে নে নকৰে, এই কথা বতৰাবিলাকৰ ওপৰত আমি নজৰ ৰাখিছোঁ, ৰাইজে নজৰ ৰাখিছে। গতিকে ভূপেন বৰা ডাঙৰীয়াকো আমি আহ্বান জনাইছোঁ, অতি শীঘ্ৰে এইগৰাকী বিধায়কক দলৰ পৰা বহিষ্কাৰ কৰি আপোনালোকে নিদৰ্শন দাঙি ধৰক। আৰু চৰকাৰ প্ৰশাসনক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এইগৰাকী বিধায়কক উপযুক্ত শাস্তি দিবৰ কাৰণে আমি দাবী জনাইছোঁ। শহীদক দয়ানাথ শৰ্মাকে ধৰি যি ৮গৰাকী শহীদক অপমান কৰিছিল কংগ্ৰেছৰ বাগবৰ সমষ্টিৰ বিধায়ক চেয়াৰমান আলী আজি দিছপুৰ পুলিচ প্ৰশাসনে তেখেতক গ্ৰেপ্তাৰ কৰিছে। আমি প্ৰথমতে চৰকাৰ আৰু পুলিচ প্ৰশাসনক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এইগৰাকী যি বিধায়ক যিগৰাকীয়ে শহীদক অপমান কৰিছে, অসমীয়া জাতিক অপমান কৰিছে, বজ্ৰকণ্ঠৰে সকীয়াই দিছিল, এইগৰাকীক গ্ৰেপ্তাৰ কৰিবৰ কাৰণে আমি সদৌ অসম ছাত্ৰ সন্থাই বিভিন্ন ঠাইত আমি এজাহাৰ দাখিল কৰিছিলোঁ। বিভিন্ন ব্যক্তি, বিভিন্ন দল সংগঠনে এজাহাৰ দাখিল কৰিছিল আৰু আজি পুলিচ প্ৰশাসনে চৰকাৰৰ নিৰ্দেশত গ্ৰেপ্তাৰ কৰিছে। আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমি এটা চৰকাৰক আৰু পুলিচ প্ৰশাসনক আমি এটা অনুৰোধ জনাইছোঁ যাতে এই বিধায়কগৰাকীয়ে কোনো কাৰণত আইনী সুৰুঙাৰে হাৰি যাব নোৱাৰে, তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰক আৰু উপযুক্ত শাস্তি প্ৰদান কৰক, যাতে ভৱিষ্যতৰ দিনত চেয়াৰমান আলীকে ধৰি কোনো অন্যান্য চেয়াৰমান আলীৰ জাতীয় যাতে মানসিকতাৰ ব্যক্তি এনেকুৱা ধৰণৰ মন্তব্য কৰিব নোৱাৰে, অসমীয়া জাতিক তুচ্ছ তাচ্ছিল্য কৰিব নোৱাৰে, তাৰ কাৰণে যাতে ব্যৱস্থা গ্ৰহণ কৰে, তাৰ কাৰণে আমি আহ্বান জনাইছোঁ। আৰু অনাগত দিনত কংগ্ৰেছ দলে আচলতে এইগৰাকী বিধায়কক লৈ কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে, তেখেতক দলৰ পৰা বহিষ্কাৰ কৰে নে নকৰে, এই কথা বতৰাবিলাকৰ ওপৰত আমি নজৰ ৰাখিছোঁ, ৰাইজে নজৰ ৰাখিছে। গতিকে ভূপেন বৰা ডাঙৰীয়াকো আমি আহ্বান জনাইছোঁ, অতি শীঘ্ৰে এইগৰাকী বিধায়কক দলৰ পৰা বহিষ্কাৰ কৰি আপোনালোকে নিদৰ্শন দাঙি ধৰক আৰু চৰকাৰ প্ৰশাসনক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এইগৰাকী বিধায়কক উপযুক্ত শাস্তি দিবৰ কাৰণে আমি দাবী জনাইছোঁ। শহীদক দয়ানাথ শৰ্মাকে ধৰি যি ৮গৰাকী শহীদক অপমান কৰিছিল কংগ্ৰেছৰ বাগবৰ সমষ্টিৰ বিধায়ক চেয়াৰমান আলী আজি দিছপুৰ পুলিচ প্ৰশাসনে তেখেতক গ্ৰেপ্তাৰ কৰিছে। আমি প্ৰথমতে চৰকাৰ আৰু পুলিচ প্ৰশাসনক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এইগৰাকী যি বিধায়ক যিগৰাকীয়ে শহীদক অপমান কৰিছে, অসমীয়া জাতিক অপমান কৰিছে, বজ্ৰকণ্ঠৰে সকীয়াই দিছিল, এইগৰাকীক গ্ৰেপ্তাৰ কৰিবৰ কাৰণে আমি সদৌ অসম ছাত্ৰ সন্থাই বিভিন্ন ঠাইত আমি এজাহাৰ দাখিল কৰিছিলোঁ। বিভিন্ন ব্যক্তি, বিভিন্ন দল সংগঠনে এজাহাৰ দাখিল কৰিছিল আৰু আজি পুলিচ প্ৰশাসনে চৰকাৰৰ নিৰ্দেশত গ্ৰেপ্তাৰ কৰিছে। আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমি এটা চৰকাৰক আৰু পুলিচ প্ৰশাসনক আমি এটা অনুৰোধ জনাইছোঁ যাতে এই বিধায়কগৰাকীয়ে কোনো কাৰণত আইনী সুৰুঙাৰে হাৰি যাব নোৱাৰে, তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰক আৰু উপযুক্ত শাস্তি প্ৰদান কৰক, যাতে ভৱিষ্যতৰ দিনত চেয়াৰমান আলীকে ধৰি কোনো অন্যান্য চেয়াৰমান আলীৰ জাতীয় যাতে মানসিকতাৰ ব্যক্তি এনেকুৱা ধৰণৰ মন্তব্য কৰিব নোৱাৰে, অসমীয়া জাতিক তুচ্ছ তাচ্ছিল্য কৰিব নোৱাৰে, তাৰ কাৰণে যাতে ব্যৱস্থা গ্ৰহণ কৰে, তাৰ কাৰণে আমি আহ্বান জনাইছোঁ। আৰু অনাগত দিনত কংগ্ৰেছ দলে আচলতে এইগৰাকী বিধায়কক লৈ কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে, তেখেতক দলৰ পৰা বহিষ্কাৰ কৰে নে নকৰে, এই কথা বতৰাবিলাকৰ ওপৰত আমি নজৰ ৰাখিছোঁ, ৰাইজে নজৰ ৰাখিছে। গতিকে ভূপেন বৰা ডাঙৰীয়াকো আমি আহ্বান জনাইছোঁ, অতি শীঘ্ৰে এইগৰাকী বিধায়কক দলৰ পৰা বহিষ্কাৰ কৰি আপোনালোকে নিদৰ্শন দাঙি ধৰক আৰু চৰকাৰ প্ৰশাসনক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এইগৰাকী বিধায়কক উপযুক্ত শাস্তি দিবৰ কাৰণে আমি দাবী জনাইছোঁ।